ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আৰু আমাৰ তিনিওজনীৰে ফালৰ পৰা আপোনালোক সকলোলৈ হ্যাপি নিউ ইয়াৰ সো আজি নিউ ইয়াৰ বুলি 31 ডিসেম্বৰত আমি তিনিওজনী লগ হৈছো আৰু সৰুকে আৰু ঘৰতে কিছু সেলিব্ৰেশন কৰিবলৈ ওলাইছো তো আপোনালোককো আমি দেখাম আমি কেনেকৈ সেলিব্ৰেট কৰিলো আজি এই নিউ ইয়াৰ ইভটো সো আমাৰ লগত এই ভিডিঅ'টো চাই থাকক শেষলৈকে সো লেটস start the video বাহিৰত এয়া সুতালত 31ৰ প্ৰিপাৰেচন চলি আছে আমি আমাৰ কেম্পাছৰ মানুহখিনি লগ হৈ একেলগে ৰাতিৰ হাস খাম বুলি ভাবিছো আমাৰ ডাঙৰ বাই নিউ ইয়াৰ বুলি এটা কেকো বনাইছে এতিয়া আমি সকলোৱে মিলি এয়া তৰকাৰী কাটিবলৈ লৈছো আৰু এইখিনি কটা হলে আমি ৰন্ধা ষ্টাৰ্ট দিব পাৰিম বাই ৰন্ধা ষ্টাৰ্ট কৰি দিলে এফালে দালিও বহাই দিয়া গৈছে আৰু এইবাৰ মোৰ হাজবেণ্ডে মাছ ভাজিছে আৰু লগতে তেওঁ মটনো বনাব जिसको finally हो सा गया finally let's try समझ में कुछ न आए बोलो ना क्या किया जाए मैं लाइक डांस कर रहे हैं क्या क्या चमक जैसे जुगनू ৰাতি 12 বজাৰ লগে লগে আমি কেক কাটিলো আৰু এনেকৈ আমি নিউ ইয়াৰ্স ইভটো সেলিব্ৰেট কৰিলো আশা কৰো নতুন বছৰটোৱে আপোনালোক সকলোলৈ সুখ কঢ়িয়াই আনক আমাৰ ত্ৰিধাৰা দ্য থ্ৰী সিস্টাৰ্স চেনেলৰ ফালৰ পৰা সকলো ভিউৱাৰ্ছলৈ a very happy new year শেষত যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব